আমাৰ প্ৰথমটো কথা ক'ব লাগিব সাংগঠনিক দিশত। সাংগঠনিক দিশটো যিহেতু আমাৰ আজিও নহয় বা পূৰ্বৰ পৰাই সুন্দৰকৈ মজবুত চলি আহি আছে। অনাগত দিনতো বিধানসভাত যদি আমি দলে পাৰ্টি প্ৰক্ষেপ কৰে নিশ্চয় আমি জিকাই লৈ যাম বুলি আশা আৰু বিশ্বাস দিব পাৰিম। কেনেধৰণে আশা কৰিছে বা যুৱ শক্তিৰ লগতে মহিলা শক্তি কেনেধৰণে আপোনালোকৰ পৰা আকৰ্ষিত হৈছে বুলি ভাবে? আজি তাৰিখত দলৰ সকলো কাৰ্যকৰ্তাৰ মুখে মুখে এটাই ক'ব যে আমাক প্ৰাৰ্থী লাগে। দ্বিতীয়টো কথা ৰাইজ ভোটাৰ্ছো বুলি মাজত বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে, কিয়নো আঁচনিসমূহ বা যিটো নেকি চুই গৈছে অন্তৰ যিটো কাম কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে, সেই কাম কৰাটোক লৈ তাৰমানে কি কৰিছে গোটেই ৰাইজে বিচাৰিছে যে এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আমাৰ মাজবাট বিধানসভাটো বিজেপিৰ প্ৰাৰ্থী লাগে বুলি সকলোৱে সকলো স্তৰত তলৰ স্তৰৰ পৰা গ্ৰাছ ৰুটৰ পৰা ওপৰ লেভেললৈকে সকলোৱে বিচাৰিছে। এইখিনিয়ে অনুৰোধ। সংগঠনটো আমাৰ যিটো সংগঠন কৰা কাৰ্যকৰ্তা বিজেপি যিটো কাৰ্যকৰ্তাই নিশ্চয় দুৰ্বল হৈ নপৰে। প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো আমাৰ দলীয় নিৰ্দেশনা, ৰাজ্যিক নেতৃত্বৰ বা আমাৰ দলীয় যিটো নেতাসকলে আমাক কৰিব, নিদিলেও থাকিব দিলেও থাকিব। কিন্তু এটা কথা ক'ব বিচাৰোঁ, তাতে দিলে কিন্তু খুব সুন্দৰ হ'ব, কিয়নো মাজবাট বিধানসভা সমষ্টি এনেকুৱা এটা প্লেটফৰ্ম হৈ আছে যে অনাগত দিনত বিজেপিৰ প্ৰাৰ্থী বিচৰাটো অকল দলীয় কাৰ্যকৰ্তা নহয়, ৰাইজেও বিচাৰিছে। এইটোকে কৈছোঁ, ৰাইজেও বিচাৰি আছে যে অনাগত দিনত বিজেপিৰ নেতৃত্বাধীন আমাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে তাৰমানে আমাৰ ৰাইজৰ লগতে কাৰ্যকৰ্তা, বাকী কাৰ্যকৰ্তা দুৰ্বল হোৱা নোহোৱাটো আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টীত এটাই কথা, দলে যি নিৰ্দেশ দিব সেইটোকে মানিব, এইটোও মানিছোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাকেইটা মন অলপ দুখ পাইছে, সেনেকুৱা দুৰ্বল সেনেকুৱা হোৱা নাই, অলপ দুখ পাইছিল যোৱাবেলি। কিন্তু এইবেলি আকৌ কি এটা সাহস যে দলে আমাক এটা নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা মৰ্মে কাম কৰি গৈছে যে আমি দল কৰিছোঁ, আমি কিবা কৰা নাই। সেইটোত কোনো আশংকা হ'ব নালাগে যে আমাৰ দলীয় কাৰ্যকৰ্তাকেইটা দুৰ্বল হ'ব বুলি। নিশ্চয় এইটো কথাটো হ'ল আমাৰ যিটো অঞ্চলৰ যিটো কাম কাজৰ কথা, আমাৰ হাৰা জিকাটো থাকিবই। সেই হেতুকে মই এটাই কথা কওঁ, দলে প্ৰাৰ্থী দিয়ক, জিকাই নিয়াটো আমাৰ দায়িত্ব। কাৰোবাক হাৰুৱাবৰ কাৰণে আমি এইটো নকৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীটোক আমি জিকাবলৈ কাম কৰোঁ, কাৰোবাক হাৰাবৰ কাৰণে নহয়। এইখিনি ধন্যবাদ। সমাগত 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু মানে পদূলি মুখত বুলি ক'ব পাৰি। তো আমি ভাৰতীয় জনতা পাৰ্টীয়েও ওদালগুৰি জিলাৰ প্ৰতিটো স্তৰতেই সাংগঠনিক ক্ষেত্ৰত আমি মানে আমাৰ সংগঠন শক্তিশালী হৈ আছে। প্ৰাৰ্থী দিব লাগে আৰু জয় মানে হোৱাৰ মানে প্ৰায় নিশ্চিত। আৰু আমাৰ দলৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল আমাৰ জিলাৰ লেভেলৰ কাৰ্যকৰ্তাসকলে দিন ৰাতি একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো শক্তিশালী কৰি আছে। আৰু এই সংগঠনৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত সোমাই গৈছে আৰু দল সংগঠন আৰু ৰাইজ ভোট দিবৰ কাৰণে একদম পূৰা সাজু হৈ আছে। আৰু এইবাৰ মাজবাট বিধানসভা, বিশেষকৈ মাজবাট বিধানসভা সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ মানে ভেটি অধিক মজবুত, কাৰণ প্ৰতিটো স্তৰত আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে, কাম কৰি আছে। আৰু দলে যেতিয়া আমাৰ প্ৰাৰ্থী দিবই তেতিয়া আমাৰ বিপুল ভোটত আমাৰ জয়যুক্ত হৈ ওলাই যাম। এতিয়া চাওক, ৰাইজেতো পাৰিষদ হিচাপে চৰণ বৰুক বিচাৰিলে, তেওঁৰ পাৰিষদ হৈয়ে গ'ল। তো বিধায়ক হিচাপে মন্ত্ৰীও হ'ল, বিধায়ক হিচাপে নিশ্চয় ৰাইজে তাৰমানে এইবাৰ অলপ বেলেগ এজন নতুন মুখৰ মানে জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰিছে। আৰু আমি যিহেতু দিন ৰাতি একাকাৰ কৰি আমাৰ কাৰ্যকৰ্তাসকল আমি নিজেই আৰু আপোনালোকেও নিজেই ফিল্ডত সোমাই আছে, গতিকে গম পাইছে যে ফিল্ডৰ পৰা সকলোৱে মানে নতুন মুখ এখন মানে বিচাৰিছে। আৰু সকলোৱে কাৰণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যদি এগৰাকী যদি ইয়াতে জনপ্ৰতিনিধি হয়, যিহেতু ইমান মানে দিনক দিনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাজ্যখনৰ কাৰণে কাম কৰি আছে। আৰু আমাৰ সমাজৰ প্ৰতিটো স্তৰতে চৰকাৰৰ আঁচনিয়ে মানে ঢুকি পাইছে, কাম কৰিছে। তাৰ কাৰণে মানে ৰাইজ মানে ভোটাৰসকল মানে সকলোৱে তাৰমানে ৰেডি হৈ আছে, সাজু হৈ আছে। বিটিআৰ নিৰ্বাচনৰ মানে তেতিয়াৰ যি পৰিকল্পনা, যি প্লেন পলিচি সম্পূৰ্ণ বেলেগ আছিলে। কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ প্লেন পলিচি কিন্তু সম্পূৰ্ণ ওলোটা, যাৰ কাৰণে নেকি মাজবাট বিধানসভা সমষ্টিত ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ইয়াতে প্ৰাৰ্থী দিব বিজেপিয়ে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে প্ৰাৰ্থী দিব, দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাৰ্থী দিব। আৰু আমিও প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই জয় কৰাই লৈ যাবৰ কাৰণে আমি পূৰা সম্পূৰ্ণ প্ৰস্তুত। আৰু
ৰাইজ তাৰমানে আমাতকৈ আমাৰ কাৰ্যকৰ্তাসকলতকৈ তাৰমানে বেছি তাৰমানে তেওঁলোকে তাৰমানে ইণ্টাৰেষ্টেড বিজেপিৰ চিহ্ন পদুম ফুলত ভোট দিব। হয় 8গৰাকীটো এইটোতো মানে মুখত আমাৰ মুখত আহা, কিন্তু যদি আপুনি যদি লিষ্টখন চাই আমাৰ পেনেলখন যদি চাই প্ৰায় 15 পৰা 16গৰাকী আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ মাজবাট বিধানসভা সমষ্টিত আছে।